নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে অসম চৰকাৰৰ এক ডাঙৰ চাকৰি খবৰ। APGCL আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেড বিভাগত এছিষ্টেণ্ট মেনেজাৰ পদৰ বাবে APSCয়ে এক নতুন নিযুক্তি বিজ্ঞাপন জাৰি কৰে। যদি আপুনি আবেদন কৰিবলৈ ইচ্ছুক তেন্তে ভিডিঅ'টো শেষলৈকে চাব, য'ত মই অৰ্হতা, বয়সৰ সীমা, দৰমহা আৰু আবেদন প্ৰক্ৰিয়াৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। পদ আৰু খালী আসনৰ সংখ্যা, ভেকেঞ্চি ডিটেইলছ। এইবাৰ এছিষ্টেণ্ট মেনেজাৰ পদৰ বাবে 35টা খালী আসন উলিয়াই দিয়া হৈছে। বিভিন্ন বিভাগ অনুসৰি আসনসমূহ তলত দিয়া ধৰণে ভাগ কৰা হৈছে। ইলেক্ট্ৰিকেল বিদ্যুৎ বিভাগ 10টা পদ, মহিলাৰ বাবে সংৰক্ষিত 4টা। মেকানিকেল যান্ত্ৰিক বিভাগ 6টা পদ, মহিলাৰ বাবে সংৰক্ষিত 2টা। চিভিল পূৰ্ত বিভাগ 10টা পদ, মহিলাৰ বাবে সংৰক্ষিত 3টা। ইনফৰমেশ্যন টেকন'লজি IT 3টা পদ। ইনষ্ট্ৰুমেণ্টেশ্যন 2টা পদ। হিউমেন ৰিচোৰ্চ HR 4টা পদ, মহিলাৰ বাবে সংৰক্ষিত 1টা। শিক্ষাগত অৰ্হতা এডুকেশ্যন কোৱালিফিকেশ্যন, ইঞ্জিনিয়াৰিং শাখাৰ বাবে ইলেক্ট্ৰিকেল, মেকানিকেল, চিভিল, IT, ইনষ্ট্ৰুমেণ্টেশ্যন। আবেদনকাৰী সংশ্লিষ্ট শাখাত ফুল টাইম BE বা B30 থাকিব লাগিব। জেনেৰেল আৰু OBC প্ৰাৰ্থীৰ বাবে ন্যূনতম 60% নম্বৰ আৰু ST আৰু SCৰ বাবে 50% নম্বৰ থকাটো বাধ্যতামূলক। হিউমেন ৰিচোৰ্চ HR শাখাৰ বাবে 2 বছৰীয়া ফুল টাইম MBA বা PGDM ডিগ্ৰী থাকিব লাগিব। ইয়াতো জেনেৰেল আৰু OBC প্ৰাৰ্থীৰ বাবে 60% আৰু SC STৰ বাবে 55% নম্বৰ থাকিব লাগিব। বয়সৰ সীমা এজ লিমিট 1 জানুৱাৰী 2026 তাৰিখলৈ প্ৰাৰ্থীৰ বয়স ন্যূনতম 21 বছৰ হ'ব লাগিব আৰু সৰ্বাধিক 38 বছৰ হ'ব লাগিব। অৱশ্যে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ৰেহাই দিয়া হৈছে। ST SCৰ বাবে 5 বছৰ, OBC MOBCৰ বাবে 3 বছৰ আৰু PWBDৰ বাবে 10 বছৰ পৰ্যন্ত ৰেহাই দিয়া হৈছে। দৰমহা চেলাৰী স্কেল। এই পদটোৰ বাবে অতি আকৰ্ষণীয় দৰমহা প্ৰদান কৰা হ'ব। মূল দৰমহা হ'ব 37,300 টকাৰ পৰা 1,12,000 টকা আৰু ইয়াৰ লগতে গ্ৰেড পে থাকিব। ইয়াৰ উপৰি অসম চৰকাৰৰ নিয়ম অনুসৰি আনুষংগিক বানাছসমূহ যোগ থাকিব। আবেদনৰ মাচুল এপ্লিকেশ্যন ফিজ জেনেৰেল সাধাৰণ শ্ৰেণীৰ বাবে 297.20 টকা, OBC আৰু MOBCৰ বাবে 197.20 টকা, ST SC BPL PWDৰ বাবে 47.20 টকা। প্ৰয়োজনীয় নথিপত্ৰ। আবেদন কৰাৰ পূৰ্বে এই নথিসমূহ হাতৰ ওচৰত সাজু কৰি ৰাখক। ইমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন প্ৰমাণপত্ৰ বা PRC। বয়সৰ প্ৰমাণৰ বাবে SSLC ক্লাছ 10 এডমিট বা চাৰ্টিফিকেট। শিক্ষাগত অৰ্হতা সকলো মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট। জাতিগত প্ৰমাণপত্ৰ কাষ্ট চাৰ্টিফিকেট যদি প্ৰযোজ্য হয়। স্মল ফেমিলি নৰ্মছৰ এক ডিক্লেৰেশ্যন ফৰ্ম। পাছপোৰ্ট ফটো আৰু স্কেন কৰা স্বাক্ষৰ ছিগনেচাৰ। গুৰুত্বপূৰ্ণ তাৰিখসমূহ ইম্পৰ্টেণ্ট ডেটছ। অনলাইন আবেদন আৰম্ভ হ'ব 24 জুলাই 2026। আবেদন কৰা শেষ তাৰিখ 23 আগষ্ট 2026। আবেদন মাচুল জমা দিয়া শেষ তাৰিখ 25 আগষ্ট 2026। গতিকে বন্ধুসকল, আপোনালোক যদি এই পদৰ বাবে যোগ্য তেন্তে সময় থাকোঁতেই আপোনালোকে অনলাইন আবেদন কৰক। সবিশেষ জানিবলৈ APSC অফিচিয়েল ৱেবছাইটত গৈ জাননীখন ভালদৰে পঢ়ি লওক। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।